আজি হৈছে 4 জুলাই মানে আজিৰ পৰা 2 বছৰ আগত 4 জুলাই তাৰিখে মই ফাৰ্ষ্ট ভিডিঅ'টো আপলোড কৰিছিলোঁ অন ছ'চিয়েল মিডিয়া আৰু তেতিয়াৰ পৰাই মোৰ ভিডিঅ' বনোৱা জাৰ্নিটো আৰম্ভ হৈছিল। সি এযোৰ নতুন কাপোৰ লৈছে, তাকে দেখুৱাবৰ কাৰণে মোক টোপনিৰ পৰা উঠুৱাই লৈ আহিছে আৰু এনেও ধুনীয়া ল'ৰা, সকলো কাপোৰে সাজে। এইটো হৈছে তাৰ ফেভৰেট ডাইলগ। আৰু আজি আহিছোঁ আমি হাৰ্ডৱেৰ দোকানত, কিয়নো ভিগুহঁতৰ নতুন ঘৰ বনাই আছে, তো তাৰ কাৰণে কিবা কিবি বস্তু চাইছে, লগতে মোকো এটা পচন্দৰ বস্তু সুধিছে। আৰু মোৰ পিছে এই দোকানখনৰ এই ডাইলগটোৱে ভাল লাগিল, দেউতাই বাকী দিব মানা কৰিছে। 2 বছৰীয়া ভিডিঅ' জাৰ্নিত ছাপোৰ্ট কৰাৰ বাবে মৰমতে খোৱালো তাক ম'ম', কিন্তু সি বিৰিয়ানী খাব নাপাই কেনে মোক অভিমান কৰি আছে। এই 25 বছৰীয়া ল'ৰাটোৰনো ইমান অভিমান হ'ব লাগে নে? বাকী থেংক ইউ আপোনালোকক। এই 2 বছৰীয়া জাৰ্নিটোত বেছি ছাকচেছ নহ'লেও কিন্তু কিছু সংখ্যক জীৱন সলনি হৈছে। আপোনালোকৰ মৰম আৰু আশীৰ্বাদ বহুত পাইছোঁ। আজিকালি মই আগৰ নিচিনাকে ভিডিঅ' বনাব নোৱাৰোঁ, কিয়নো মন আৰু মগজু সদায়তো একে হৈ নাথাকে। পাৰিলে ভৱিষ্যতে আকৌ আগৰ দৰেকে ভিডিঅ' বনাব চেষ্টা কৰিম, বাট আপোনালোকৰ এই মৰম মোৰ বাবে হেৰুৱাই নিদিব। মোক সদায় মৰম আৰু আশীৰ্বাদ কৰি যাব।